আজি সমূহ দৰ্শকসকলক নমস্কাৰ জনাই আজি এটা বহুত সুন্দৰ ভিডিঅ' আগবঢ়াম এতিয়া। এয়া দেখিছে, এয়া প্ৰেম মন্দিৰ মথুৰাত আছে। আজি ইয়াত মই আপোনালোকক বাঁহী বজাই দেখাম। ইয়াত আহক। এয়া চাওক ভক্তৰ কিমান ভিৰ হৈছে। ইয়াত সন্ধিয়া সময়ত মন্দিৰটো কিন্তু চাবলগীয়া হয়। ইয়াত সন্ধিয়া সময়ত লাইট অন হয় আৰু ৰাতি 8:30 বজাত লাইট অফ হয়। কিন্তু ভক্তক খেদিবলগীয়া হয়, নাযায় ইয়াৰ পৰা কোনো, লাইট বন্ধ হোৱাৰ পিছতো নাযায়। এয়া চাওক কি সুন্দৰ দৃশ্য। আহক এতিয়া অলপ বাঁহী বজাওঁ।